Ladies and gentlemen, please welcome back to my YouTube channel. জীৱনৰ প্ৰতিটো খোজ আৰু প্ৰতিটো পল সমস্যা সমাধানৰ ক্ষেত্ৰত সব মানুহে নিজকে কিবা এটা নহয় কিবা এটা ব্যস্ততা কৰি দিয়ে। সেই কথা মেইন কথা নহয়। এতিয়া মেইন কথা কি হ'ল, অসমত এতিয়া মামা ভাইৰেল হৈছে। মামা প্ৰতিটো খোজতে প্ৰতিটো পলতে মামা ভাইৰেল। মামা মানে কাৰ কথা কৈছোঁ গম পাইছে আৰু এতিয়া মামাই দিছে স্কুটি। ছোৱালীবোৰৰ কাৰণে যোনবা স্কুটি দিলে বা পঢ়া যিটো পাৰ্চেণ্টেজ বেছিকৈ থকা পাৰ্চেণ্টেজ 60-70 থকাবোৰক স্কুটি লেপটপ কিবা কিবি দিলে আৰু আমাৰ লিখীয়া 30-40% পোৱা মানুহবোৰক কি দিব এতিয়া? সেইটোতে সমস্যাত পৰিছোঁ। আমাক নহ'লে মামাই কিবা ভাল হাজিৰা এটাকে দি দিব, হাজিৰা টাইপৰ কিবা এটা উলিয়াই দিব আৰু তাকে আৰু আজি ৰেলৰ কাষে তাকে ভাবি আছোঁ মনতে। তাকে ভাবি থকা কথাটো মই সদায় শ্বেয়াৰ কৰোঁ ইউটিউবত, মানে মোৰ চেনেলত। সেইটোৱে কথা। অসমত এতিয়া বহুত ভাইৰেল গান এটা চলি আছে মামাক লৈ। স্কুটি দিলে নহ'ব, বাইক দিব লাগিব। শুনকচোন আপোনালোকেও কি হ'ব জীৱনত, কি পাম কি দেখিম এইবোৰ পাই থাকিম আৰু ভালো লাগে বেয়াও লাগে কেতিয়াবা সমস্যা। স্কুটি দিলে নহ'ব বোলে দিব লাগিব, অকল ছোৱালীক দিলে নহ'ব ল'ৰাক দিব লাগিব। লেপটপবোৰ দিওঁতে সকলোকে দিছিলা, স্কুটিবোৰ দিওঁতে আমাক কিয় ঠগিলা, আমাক কিয় ঠগিলা মামা। এতিয়া তাৰমানে আমি আজি দেওবাৰ, সেইকাৰণে অলপ ট্ৰেইনৱালী কাষে ফূৰ্তি কৰিছোঁ আৰু এবাৰ তললৈ চাবলগীয়া হৈছে আৰু এবাৰ ওপৰলৈ, কাৰণ তললৈ ওপৰলৈ হৈ আছে। কাৰণ এই তলপিন চাওক শিলগুটি কিমান আছে, ডাঙৰ ডাঙৰ শিলগুটি। মজা ফিলিংছ এটা লৈছোঁ। আমাৰ মানুহৰ জীৱনটো খলাপমাৰ ৰাস্তাৰ দৰে। খলাপমাৰ ৰাস্তা হ'ব পাৰে, কিন্তু আপুনি এই খলাপমাৰ ৰাস্তাই যিমান পাৰে গৈ থাকক, আগুৱাই গৈ থাকক কষ্টই মষ্টই। এদিন নহয় এদিন সমান ৰাস্তা পাই যাব। যেতিয়া সমান ৰাস্তা পাব আপুনি তেতিয়া আৰু সমান ৰাস্তালৈ আগবাঢ়িবলৈ কষ্ট কৰিব পাৰিব। মনোজ ভাই, তুমি জীৱনত কিমান কষ্ট কৰিছা জীৱনক লৈ? কষ্ট কৰিলে লাহেকৈ, এতিয়া কৰাই নাই, লাহেকৈ কৰিবহে নি? তুমি কিমান কষ্ট কৰি আছা জীৱনক লৈ? জীৱনক লৈ কষ্ট কৰি আছোঁ বহুত, কিন্তু সফল হোৱাগৈ নাই এতিয়ালৈকে। সফল হ'বা নিশ্চয়, এদিন নহয় এদিন। আৰু এটা কথা মনলৈ আহিছে, সৰুতে ভবা কথা। সৰুতে এতিয়া খুব মনত পৰে কথাটো এনেকুৱা ধৰণৰ। সৰুতে ভাবিছিলোঁ কেতিয়া ডাঙৰ হ'ম আৰু এতিয়া ডাঙৰ হৈ ভাবিছোঁ কিয় ডাঙৰ হ'লোঁ। ডাঙৰ হৈ কি কৰিছোঁ মানে, সৰুতে ভাবিছিলোঁ ডাঙৰ হৈ কিবা এটা ডাঙৰ ভাল কিবা কৰিম, আৰু এতিয়া নৰ্থ গুৱাহাটীত আহি কোম্পানীত কাম কৰিছোঁ। ভগৱান উঠালে ৰে দেৱা। ট্ৰেইনৰ আলিৰ পৰা সৃষ্টি কৰা ভিডিঅ'টো আৰু ট্ৰেইনৰ আলিতে সমাপ্ত কৰিম আজিলৈ। ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কেনেবাকৈ আপোনাৰ মনত কিবা এই ভিডিঅ'টোৰ পৰা আঘাত সানিছোঁ বা কাৰোবাৰ কিবা গম পাইছে আৰু কি ক'ব বিচাৰিছোঁ, প্লিজ ভাই ককাই বুলি মাফ কৰি দিব। আজিলৈ বাই বাই, টাটা, বাই বাই।